হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া 4টা বাজিছে, মই মাৰ কাৰণে চাহ বনালোঁ। চাহ মানে কি আৰু গাখীৰ হৰলিক্স বনালোঁ। আজি ভাত খোৱা দেৰি হৈছিলে, সেইকাৰণে অলপ চাহ খোৱাও দেৰি হ'ল। সেইকাৰণে বেলেগ বস্তু একো বনোৱা নহ'ল। কেক আছিলে, কেকেদি চাহ খাবলৈ দিলোঁ। আৰু ময়ো বহি ল'লোঁ, তেওঁ অকলে খাবলৈ বেয়া পায়, সেইকাৰণে ময়ো চাহ একাপ বনাই আনি লগতে বহি ল'লোঁ তেওঁৰ ওচৰতে। আপোনালোকে সকলোৱে জানেই মোৰ মা পৰি আছে, আজি 4 বছৰ হ'ল। এনেকৈয়ে বিচনাতেই থাকে, বিচনাতেই উঠিব নোৱাৰে আৰু সকলো কাম বিচনাতেই কৰা হয় তেওঁৰ। খায়ো এনেকৈয়ে খায় বিচনাতে, অকণো বহিবও নোৱাৰে, এনেকৈয়ে থাকে। আজি 4 বছৰ হৈছে তেওঁ এনেকৈয়ে পৰি থকা। এতিয়া বহুত ক্ষীণাইছেগৈ, গাটো বহুত ক্ষীণাইছে। তথাপিও মই ভাবোঁ আৰু অলপ দিন তেওঁ জীয়াই থাকক, যেন সুস্থ হৈ থাকক। মোৰ কাৰণে এনেকৈ থকাটোও বহুত ভাল। এবাৰ গ'লে আৰু কেতিয়াও ঘূৰি নাহে, সেইকাৰণে মই ভাবোঁ তেওঁ যিমান দিন থাকে এনেকৈ থাকক। আৰু এতিয়া মোৰ মনো একদম দুৱাৰমুখতে ৰখি আছে। মই ভাবোঁ যিমান দিন থাকে তেওঁ বহুত ভাল হৈ থাকক আৰু বহুত দিন জীয়াই থাকক, তেওঁ এনেকৈয়ে থাকক লাগিলে। যি হ'লেও যেনেকুৱা হ'লেও মাটো মায়েই হয়,